স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ। মই আজি আছোঁ গাইজ মুকালমুৱা বজাৰত আৰু আপোনালোকক মই যোৱা ভিডিঅ'ত কৈছিলোঁৱে মই মুকালমুৱা বজাৰখন দেখুৱাম বুলি। আজি মই দেখুৱাবলৈ সক্ষম হৈছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে, গোটেইখিনি দেখুৱাম মুকালমুৱাৰ বজাৰ। এইটো হৈছে মহৰ বেপাৰীবিলাক মহবিলাক বেচিবলৈ আনিছে ইয়াত। মহবিলাক চাই লওক, চব পানীত ভিজাই থৈ দিছে। এইবিলাক মহ গাড়ী চাওকচোন গাইজ, মহবিলাক কেনেকৈ পানীত জিকাইছে। এইবিলাক চব মহ আৰু চাই থাকক, গোটেইখিনি দেখুৱাবলৈ যাই আছোঁ মই ভিডিঅ'টো। গোটেইখিনি আপোনালোকে শেষলৈকে চাই থাকক আৰু বহুত মনোৰঞ্জন, বহুত বজাৰ, বহুত কমত পায় ইয়াত। আৰু আপোনালোকে আহিব মুকালমুৱা বজাৰত, বহুত কমত পায় বস্তুবিলাক, আপোনালোকে লৈ যাব পাৰিব। গোটেইখিনি দেখুৱাইছোঁ, চাই থাকক।
চব্জি বজাৰখন চাই লওকচোন। এইখন হৈছে আপোনালোকক গাঁও কোঠাৰ লাগিলে সেইবিলাক ল'ব পাৰিব ইয়াতে। এইখন হৈছে শুকান মাছ মছলা পাতি ইত্যাদিৰ বজাৰ। তামোল পাণৰ বজাৰ এখন। বজাৰ চাই লওক। আৰু গাইছ আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ মুকালমুৱাৰ ব্ৰহ্মপুত্ৰ নদী। একদম মই ব্ৰহ্মপুত্ৰ পাৰতে আছোঁ আৰু মই বৰ্তমান নাৱত উঠিছোঁ। আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো মই দেখুৱাবলৈ চাই থাকক। আৰু গাইছ আপোনালোকক মই দেখুৱাই আছোঁ মুকালমুৱাৰ ব্ৰহ্মপুত্ৰৰ পাৰ আৰু মই আপোনালোকক দেখুৱাই যাইছোঁ। মই আছোঁ বৰ্তমান নাৱৰ ওপৰত। চাওক গাইছ নাৱত উঠিছোঁ আৰু আপোনালোকক দেখুৱাবলৈ যাইছোঁ মুকালমুৱাৰ ব্ৰহ্মপুত্ৰৰ পাৰখন আৰু চাই যাই থাকক মই দেখুৱাই যাইছোঁ। আহক। আৰু গাইছ মই দেখুৱাইছোঁ মুকালমুৱাৰ ব্ৰহ্মপুত্ৰৰ পাৰখন কেনেকৈ গৰাখহনীয়া খহাই নিছে আৰু চাই যাই থাকক। এতিয়া মানুহৰ ঘৰ আছিল, ঘৰবিলাক বৰ্তমান নাই। মই এতিয়া কেনেকৈ গৰাখহনীয়াবিলাক খহাই নিছে সেইবিলাক দেখুৱাইছোঁ, চাই থাকক। এইবিলাক গাছ চাই লওকচোন। একদম এইবিলাক নদীৰ কাষ কেনেকৈ তাৰমানে গৰাখহনীয়া খহাই নিছে। চাওক নদীখন আছিল ক'ত কিন্তু এতিয়া বৰ্তমান আছে ক'ত, চাই লওক গাইছ। মই আপোনালোকক দেখুৱাই যাইছোঁ গাইছ, চাই থাকক, চাই লওকচোন। একদম নদী একদম গৰা কেনেকৈ খহাইছে ব্ৰহ্মপুত্ৰই, চাই লওক। এইবিলাক নাও হয় ব্ৰহ্মপুত্ৰৰ পাৰ হৈ, চাই লওক। ইয়াত চৰকাৰখনে অলপমান কিবা ব্যৱস্থা কৰিব লাগে, নহ'লে বা একদম যাই একদম ৰাস্তাৰ কাষে পাব খহাই নি মানুহবিলাকৰ বিশেষকৈ অসুবিধা হ'ব। সেইকাৰণে চৰকাৰখনক মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ, চৰকাৰখনে যে গৰাখহনীয়াৰ পৰা কিবা ৰোধ কৰিব পাৰে তাৰে কাৰণে কিবা এটা কৰিব লাগে। মোৰ ফালৰ পৰা আন্তৰিকটো কামনা কৰিছোঁ। চাই লওক কেনেকৈ গৰা খহাইছে আৰু এইবিলাক ট্ৰেক্টৰে মাটি কাটিছে, এইবিলাক কাটিব নালাগে পাৰতে, চাই লওক। এইখনে নদী।
সেনেকৈ গাইছ মোৰ আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ আৰু আপোনালোকে যদি চাই ভাল পালে কমেণ্ট শ্বেয়াৰ লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মোৰ নতুনকৈ চেনেলত যোনে নতুনকৈ মোৰ পৰিয়ালত আহিছে সেই পৰিয়ালত অহাবিলাকে যদি ভিডিঅ'বিলাক শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটোৰ যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ঘণ্টা বটনটো টিপি দিব আৰু ভিডিঅ' শ্বেয়াৰ কৰিব বুলি মই আশা কৰোঁ। এনেকৈ মোৰ ভিডিঅ'টো আজি সমাপ্ত কৰিলোঁ।